আপোনালোকে ইয়াত আপোনালোকে ক্ৰিয়েট এন একাউণ্ট কৰিব লাগিব। তো আপোনালোকে ইয়াত ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব। মোবাইল নাম্বাৰ ইয়াত আপোনালোকে দিব লাগিব। তো মই মোবাইল নাম্বাৰটো ডাইল কৰি দিছোঁ ইয়াত। তো মোবাইল নাম্বাৰ দিয়াৰ পিছত কণ্টিনিউত ক্লিক কৰিব। আৰু কণ্টিনিউত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অকণমান লোডিং ল'ব। আৰু লোডিং লোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ আহিব OTP আহিব। OTP অহাৰ পিছত আপোনালোকে OTP ইয়াত ফিল কৰিব লাগিব। OTPটো মোৰ ইয়াতে অট'মেটিকেলি লৈ লৈছে, আপোনালোকৰো লৈ ল'ব পাৰে। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে এক্সপিৰিয়েঞ্চ দিব। যদি ইঞ্চুৰেঞ্চত আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে এক্সপিৰিয়েঞ্চত দিব যে আপোনালোকৰ কিমান এক্সপিৰিয়েঞ্চ আছে। তো প্ৰফেচনেল 3+ ইয়াৰ্ছ যদি হয়, 3 বছৰতকৈ বেছি হয় তেন্তে প্ৰফেচনেল হ'ব। আৰু যদি 1 to 3 ইয়াৰ্ছ হয় তেন্তে এক্সপিৰিয়েঞ্চ হ'ব। আৰু যদি বিগিনাৰ হয় 0 to 1 ইয়াৰ্ছ, আপোনালোকে যদি বিগিনাৰ্ছ হয় 0 to 1 ক্লিক কৰি ল'ব। আৰু ইয়াত নাম লিখিব লাগিব, আপোনাৰ নামটো ইয়াত দি দিব। তো মই মোৰ নামটো দি দিছোঁ ইয়াত। তো ইয়াত ইমেইল ID দিব লাগিব, মই ইমেইল IDটো ইয়াত দি দিছোঁ। ইয়াত মোৰ মেইল IDটো মই দি দিছোঁ। তো আপোনালোকে এনেকৈ ফিল আপ কৰি ল'ব। ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব লেংগুৱেজ। তো ইয়াত লেংগুৱেজ চিলেক্ট কৰিবৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। আপোনালোকে কি লেংগুৱেজ ক'ব পাৰে। তো মই হিন্দী ক'ব পাৰোঁ, ইংলিছ ক'ব পাৰোঁ, অসমীয়া ক'ব পাৰোঁ, বাংলা ক'ব পাৰোঁ। তো আপোনালোকে যিকেইটা লেংগুৱেজ ক'ব পাৰে সেইকেইটা লেংগুৱেজ চিলেক্ট কৰিব আৰু চিলেক্ট লেংগুৱেজত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ক্ৰিয়েট এন একাউণ্ট কৰিব। আৰু ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট হৈ গৈছে। একাউণ্টটো ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে এতিয়া কি কৰিব, ইয়াত চেক নাও বুলি আহিছে। তো চেক নাওত আপোনালোকে চেক কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে পিছত দেখিবলৈ পাব। আৰু ইয়াত কৰিব লগা বহুত আছে। তো মই আপোনাক ইয়াত কি কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে ইয়াৰ পৰা ইনকাম কৰিব পাৰিব মই আপোনালোকক বুজাই দিম এতিয়াই। তাৰ আগতে আপোনালোকে ইনকাম কৰাৰ আগতে আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনালোকে দেখাই পাইছে। ইয়াত মই প্ৰফাইলত ক্লিক কৰিছোঁ। প্ৰফাইলত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত দেখিছে আপোনালোকে মাই একাউণ্ট ইয়াতে আপডেট কৰিব দিছে। মাই একাউণ্টত আপডেট কৰিবৰ কাৰণে ইয়াতে ষ্টেপ বাই ষ্টেপ দিয়া আছে। আপোনালোকে কি কৰিব লাগিব, KYC ফিল আপ কৰিব লাগিব। তো ষ্টেপ 1ত আছে এনেকৈ আপোনালোকে পেন কাৰ্ডৰ ফটো আপলোড কৰিব লাগিব। তাৰপিছত পেন ডিটেইলছ, আধাৰ ডিটেইলছ, বেংক ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ, বিজনেছ ইনফৰমেশ্যন আৰু পাৰ্চনেল ডিটেইলছ, এই গোটেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। তো পেন কাৰ্ডত পেন, আধাৰ ডিটেইলছ, তাৰপিছত বেংক ডিটেইলছ, ইয়াতে আপুনি বেংক ডিটেইলছ ফিল আপ কৰিব লাগিব। আৰু এডুকেশ্যনেল ডিটেইলছ। তো এডুকেশ্যনেল ডিটেইলছ আপোনালোকে এডুকেশ্যনেল ডিটেইলছত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ পাব। আপোনালোকে যদি যিটো হয় আপোনালোকৰ সেইটো চিলেক্ট কৰি ল'ব। তো মই ইয়াত গ্ৰেজুৱেশ্যন চিলেক্ট কৰিছোঁ। ইয়াত আপোনালোকে এডুকেশ্যনেল প্ৰুফ আপোনালোকে গ্ৰেজুৱেশ্যন কৰা চাৰ্টিফিকেটখন ইয়াত আপলোড কৰিব লাগিব। আৰু আপলোড কৰাৰ পিছত আপোনালোকে গোটেইখিনি এইখিনি ফিল আপ কৰিব লাগিব। আৰু ফিল আপ কৰাৰ 2 দিনৰ ভিতৰত আপোনাৰ একাউণ্টটো এক্টিভ হৈ যাব। এক্টিভ হোৱাৰ পিছত আৰু এটা কাম আপোনালোকে কৰিব পাৰিব যেতিয়া আপোনালোকৰ একাউণ্টটো ফুল্লি এক্টিভেট হৈ যাব। ইয়াত দেখিছে আপোনালোকে ৰেফাৰ এণ্ড আৰ্ণৰ পৰাও আপোনালোকে ইয়াৰ পৰা আৰ্ণ কৰিব পাৰিব। ৰেফাৰ এণ্ড আৰ্ণত আপোনালোকে যদি ক্লিক কৰে ইয়াত দেখা পাব আৰ্ণ 500 ইচ ফৰ এভৰি ফাৰ্ষ্ট 3 পলিচিজ চ'ল্ড বাই ইয়'ৰ ফ্ৰেণ্ড। আপোনালোকৰ ফ্ৰেণ্ডক যদি আপোনালোকে ছাপোৰ্ট কৰে ইয়াতে। আৰু ওপৰত লিখিছে আপোনাৰ চাওক আৰ্ণ 1500 ফৰ এভৰি ৰেফাৰেল। আপুনি 1500 ৰুপিজ এভৰি ৰেফাৰেল পাব যাক আপুনি শ্বেয়াৰ কৰিব যদি আপুনি কাৰোবাক এই এপটো শ্বেয়াৰ কৰে। এভৰি ৰেফাৰেল আপুনি পাব। বন্ধুসকল ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, এপ লিংক দিয়া আছে, আপোনালোকে তাৰ পৰা এপটো ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত মই আপোনালোকক দেখাই দিছোঁ লেজেণ্ডছত চেলত গৈছোঁ। তলত দেখিছে আপোনালোকে ইয়াতে চেলত আছে। ইয়াত আপোনাৰ কোনো ধৰণৰ মানে লাইফ ইঞ্চুৰেঞ্চ বা হেল্থ ইঞ্চুৰেঞ্চ এনেকুৱা ধৰণৰ নহয় যে আপুনি কাষ্টমাৰ বিচাৰি ফুৰিব লাগিব। ইয়াত আপোনালোকৰ কাষ্টমাৰ বিচাৰি ফুৰিব নালাগে, কাষ্টমাৰ আপোনাৰ ওচৰত নিজেই আহিব। কাৰণ কাৰ ইঞ্চুৰেঞ্চ, বাইক ইঞ্চুৰেঞ্চ, কমাৰ্চিয়েল ভেহিকেল ইঞ্চুৰেঞ্চ ইয়াত আছে। কাৰণ যদি কাৰোবাৰ গাড়ী থাকে তেন্তে গাড়ীৰ ইঞ্চুৰেঞ্চটো কৰিবই লাগিব, সেইটো মেণ্ডেটৰী হয়। সেইটো ইঞ্চুৰেঞ্চ শেষ হ'লে কৰিবই লাগিব। আৰু বাইক ইঞ্চুৰেঞ্চো কৰিবই লাগিব, শেষ হ'লেতো কৰিবই লাগিব। তো গতিকে আপোনালোকে কি কৰিব পাৰিব, ইয়াত কাৰ ইঞ্চুৰেঞ্চ যদি আপোনালোকে চায়, ইয়াত কাৰ ইঞ্চুৰেঞ্চ কৰিব লাগিলে ইয়াত কাৰত ক্লিক কৰিব। কাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ অকণমান লোডিং ল'ব। আৰু লোডিং লোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খুলি যাব। ইয়াত আপোনালোকে গাড়ীৰ নাম্বাৰটো দিব লাগিব। ইয়াত ক্ৰিয়েট এ কোড কৰিব লাগিব। ক্ৰিয়েট এ কোড কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব কিমান প্ৰিমিয়াম আহি আছে। ইয়াৰ পৰাই আপোনালোকে প্ৰিমিয়ামটো পে' কৰিব পাৰিব। প্ৰিমিয়ামটো পে' কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা PDF কপি ডাউনলোড কৰি লৈ ল'ব পাৰিব।
ইয়াত আপোনাৰ পাৰ্চনেল এক্সিডেণ্টেল আছে, হেল্থ ইঞ্চুৰেঞ্চো আছে, আপোনালোকে যি বিচাৰে তাকে বিক্ৰী কৰিব পাৰিব ইয়াৰ পৰা। লাইফ ইঞ্চুৰেঞ্চ, ইনভেষ্টমেণ্ট, লাইফ ইঞ্চুৰেঞ্চ, চাইল্ড ছেভিং, লাইফ ইঞ্চুৰেঞ্চ, ৰিটায়াৰমেণ্ট, ইয়াতে গোটেইখিনি আছে। আপোনালোকে গোটেইখিনি ইয়াতে আছে, গোটেইখিনিয়ে আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব। আপোনালোকে ক'তো যাব নালাগে, কোনো অফিচত এটেণ্ডেঞ্চ দিব নালাগে, আপোনাৰ অহা যোৱা কৰিব নালাগে ক'তো। আপোনালোকে কাৰ, বাইক, আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ, লাইফ ইঞ্চুৰেঞ্চ এইবোৰত বেছি মাথা মাৰাত যদি আপোনালোকে কৰিব বিচাৰে তেন্তে কৰিব পাৰে, কিন্তু কাৰ ইঞ্চুৰেঞ্চ আৰু বাইক ইঞ্চুৰেঞ্চ, কমাৰ্চিয়েল ভেহিকেল ইঞ্চুৰেঞ্চ এইকেইটা মানুহটো কৰিবই। গতিকে আপোনালোকে এইবোৰত যদি মাথা মাৰে তেন্তে আপোনালোকে বিজনেছটো ছাকচেছ হ'ব পাৰিব। ইয়াত আৰু বহুত ধৰণৰ বস্তু আছে ইঞ্চুৰেঞ্চ চেলছত। মই ইয়াত আপোনাৰ কমিশ্যন বহুত আছে। ইয়াত যদি আপুনি ডেইলি ধৰি লওক 5টাও চেল কৰে, তো 5টা চেল কৰিলেও আপোনাৰ মোটামুটি আপোনাৰ 15%, 16%। আৰু যদি আপুনি গাড়ীৰ বিজনেছ, গাড়ীৰ ইঞ্চুৰেঞ্চ কৰে তেন্তে পাৰ ইঞ্চুৰেঞ্চত আপুনি 2200 টকাকৈ পাব। 2200 পৰা 2500 ভিতৰত পাব এটা ইঞ্চুৰেঞ্চত, এখন গাড়ীত। যদি আপুনি 5খন গাড়ী কৰে তেন্তে আপুনি ভাবক কিমান পালে। মই 2000 টকা কৰিয়ে ধৰিলোঁ। 2000 কৈ হ'লে 5খনত আপোনাৰ 10000 টকা। ডেইলি যদি আপুনি 5খন গাড়ীৰ ইঞ্চুৰেঞ্চ কৰে তেন্তে 10000 টকা আপুনি ডেইলি ইনকাম কৰিব পাৰিব। মই 2খন গাড়ীৰ কথা কৈছিলোঁ, 2500 কৈ। 2খন গাড়ী যদি আপুনি ডেইলি কৰে 2500 কৈ আপোনালোকে 5000 টকা ডেইলি পাব। কিন্তু যদি আপোনালোকে 5খন গাড়ী কৰে তেন্তে আপোনালোকে কিমান পাব? 2000কৈ মই ধৰি লওঁ, যদি 2000কৈ হ'লে 5খন গাড়ীত আপোনাৰ 10000 টকা হ'ব। তো 10000 টকা আপোনালোকে ডেইলি ইনকাম কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ কৰিব পাৰে সেইটো আপোনালোকে চাই ল'ব। ইয়াত আপোনালোকৰ ইঞ্চুৰেঞ্চত মই দেখাই দিছোঁ কাৰ ইঞ্চুৰেঞ্চ, বাইক ইঞ্চুৰেঞ্চ, কমাৰ্চিয়েল ভেহিকেল ইঞ্চুৰেঞ্চ, হেল্থ ইঞ্চুৰেঞ্চ, পাৰ্চনেল এক্সিডেণ্ট, টাৰ্ম লাইফ আছে, লাইফ ইঞ্চুৰেঞ্চ আছে, লাইফ ইঞ্চুৰেঞ্চ, চাইল্ড ছেভিংছ আছে। ইয়াত গোটেইখিনিয়ে আছে, গোটেইখিনি বস্তু আছে। আপোনালোকৰ যেনেকুৱা সুবিধা হয়, যিটোত সুবিধা হয় আপোনালোকে তেনেকৈ চেল কৰিব পাৰিব। কিন্তু চেল কৰাৰ আগত আপোনালোকে প্ৰফাইলত গৈ ইয়াত আপডেট কৰি ল'ব। ইয়াত একাউণ্টটো ফুল্লি এক্টিভেট কৰি ল'ব। ফুল্লি এক্টিভেট নকৰিলে আপুনি চেল কৰিলে একো প্ৰফিট নহ'ব আপোনাৰ, সেইটো পেণ্ডিঙত থাকি যাব। গতিকে আগতে আপোনালোকে এইটো কৰি ল'ব, তাৰ পিছতহে আপোনালোকে ইয়াৰ বিজনেছটো আৰম্ভ কৰিব। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। ইনফৰমেশ্যন যদি আপোনালোকে পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে ইয়াত পায়ে থাকিব। আৰু চেনেল ভিজিট কৰিব পাৰে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আছে য'ৰ পৰা আপুনি ইনকাম কৰিব পাৰিব। চেনেলটো ভিজিট কৰক, ইয়াত আপোনালোকে আৰু ভিডিঅ' পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। বন্ধুসকল, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।